নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ GRCS অফিচ হেল্পলৈ। চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। 22 ডিচেম্বৰত আৰম্ভ হ'ব হাইস্কুল টেট। নিম্ন আৰু প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ উদ্দেশ্য টেট অনুষ্ঠিত কৰাৰ পাছত এইবাৰ হাইস্কুলৰ বাবে টেট অনুষ্ঠিত কৰিব শিক্ষা বিভাগে। অহা 22 ডিচেম্বৰত অনুষ্ঠিত হ'ব হাইস্কুলৰ টেট। আজি শিক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি যোগ্য প্ৰাৰ্থীসকলে অনলাইন যোগে কাইলৈৰ পৰা আবেদন কৰিব পাৰিব। আবেদনৰ শেষ তাৰিখ হ'ল 25 নৱেম্বৰ। যিসকল প্ৰাৰ্থীয়ে ইতিপূৰ্বে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি হাইস্কুলৰ টেটত অৱতীৰ্ণ হ'বলৈ আবেদন কৰিছিল তেওঁলোকে পুনৰ আবেদন কৰিব নালাগে। কিন্তু অনলাইন যোগে নিজৰ মণ্ডল বাছনিৰ লগতে BEd উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰ পূৰ্ব আবেদনকাৰীসকলে দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে শিক্ষা বিভাগে 2017 চনৰ নৱেম্বৰত হাইস্কুল টেট পাতিবলৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল, কিন্তু বিজ্ঞাপনৰ ভিত্তিতে 90,000 প্ৰাৰ্থীয়ে আবেদন কৰিছিল। হাইস্কুল শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেট বাধ্যতামূলক নহয় বুলি প্ৰত্যাহ্বান জনাই সঞ্জীৱ দৈমাৰী আৰু অন্য 7জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰাত শিক্ষা বিভাগ বিপাঙত পৰিছিল। উচ্চ ন্যায়ালয়ে উক্ত লেখ আবেদনৰ ভিত্তিত ৰুজু হোৱা গোচৰ 357/2017 শুনানি গ্ৰহণ কৰি হাইস্কুল টেটত স্থগিতাদেশৰ নিৰ্দেশ দিয়ে। শেহতীয়াকৈ আইনী মেৰপেচৰ পৰা কিছু সকাহ পাই শিক্ষা বিভাগে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰি 22 ডিচেম্বৰত টেট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে। 2 বছৰ পূৰ্বে আবেদন কৰাসকলে পুনৰ আবেদন অবিহনে টেটত অৱতীৰ্ণ হ'ব পাৰিব। প্ৰণিধানযোগ্য যে 2 মাহ পূৰ্বে শিক্ষা বিভাগে হাইস্কুলত শিক্ষক নিযুক্তিৰ হকে বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও টেট উত্তীৰ্ণ যোগ্য প্ৰাৰ্থীৰ অভাৱ উক্ত বিজ্ঞাপন বাতিল কৰিবলৈ বাধ্য হৈছিল। বন্ধুসকল, এইখিনি আছিল আজিৰ